Good morning. আজি লিফটতে আৰম্ভ কৰিছোঁ কাৰণ টাইমে নহ'ল ৰাতিপুৱা আজি নিউ ডে বলক আজি চাওঁ কি নতুন হয় মই বিচাৰিছোঁ কিবা এটা নতুন হওক আৰু এইটো চেমে পালোঁ এক ছেকেণ্ড ড্ৰাইভাৰ লগত আমাৰ ৰখি আছে বলকচোন চাওঁ অঁ গাড়ীখন পাৰ্কিঙতে আছে আহি আছে বাৰু বাকী নতুন ইউটিউবাৰটো বহুত কনচিয়াছ হৈ থাকিব লাগে মোক বাৰু ঠিক আছে বলক কি হয় কি নহয় মই নিজেও চাওঁ আপোনালোকে মোৰ লগত চাম চ' মই আহি পালোঁ এয়া শ্বুটিং লোকেশ্যন এণ্ড আহিয়ে মই ঘৰৰ পৰা অনা ব্ৰেকফাষ্ট খাই আছোঁ এয়া হৈছে ব্ৰেকফাষ্ট আৰু মোৰ ওচৰতে বহি আছে কৌশিক ভৰদ্বাজ যিজন আপোনালোকে ৰাঘৱ কেৰেক্টাৰটো যদি চাই আছে গম পাব এয়া স্নিগ্ধাও আহি পালে চ' এয়া আমাৰ লাইটৰ দাদাহঁতে লাইট ঠিক কৰি আছে ত' ফাৰ্ষ্ট চিন একচুৱেলি মোৰ নাই এয়া বিপ্লৱ দা আৰু স্নিগ্ধা আছে গতিকে তেখেতসকলৰ চিনটো ৰেডি কৰি আছে এতিয়া গোটেইবোৰ ব'লক আজি দিনটো এনেকৈ আৰম্ভ কৰোঁ আৰু ইফালে গীতা বা তাৰপিছত পৰিবাহত আহি পালে মেকআপ লৈ আছে আৰু মই ঘপককৈ আহিবলগীয়া হ'ল কে মানে এইটো জানেই ডাবিং এজ ইউজুৱেল স্নিগ্ধা আৰু মই ডাবিং দিবলৈ আহিছিলোঁ চ' এতিয়া আমি শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ বাৰু এয়া হৈছে জীৱন এইটো বস্তু মেবি আপোনালোকে বুজি নাপাব পাৰে ডাবিং আৰু শ্বুটিং একেলগে কৰাটো ইয়াত নৰ্মেলি মই ভিডিঅ'ত দেখুৱাইছোঁ কিন্তু কিমানখিনি হেডেক হয় মানে অকল আমাৰ বাহিৰে কোনেও বুজি নাপায় আৰু বাৰু ঠিক আছে যি কি হওক এয়াই কাম আমাৰ এয়া আহি পালোঁ লোকেশ্যন চ' পাই গ'লোঁ মই শ্বুটিং লোকেশ্যন মানে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত হৈ আছে যিহেতু মেবি কাৰোবাৰ শ্বুটিং চলি আছে এতিয়া মানে অ'কে গীতা বা আৰু ৰাজীৱ দাৰ চলি আছে এতিয়া চ' মই মনে মনে ভাবিছোঁ অকণমান দেখুৱাওঁ আপোনালোকক এয়া মেকআপ আৰ্টিষ্ট এয়া হৈছে আমাৰ এডি আমাৰ শ্বুটিং এনেকৈ হয় অকল আপোনালোকে আমাক টিভিত দেখি থাকে কিন্তু বেকত ইমান কেইজন মানুহৰ কষ্টৰ ফল আপোনালোকে টিভিত দেখা পাই আছে গতিকে আমি ক্ৰেডিট অকল আমি নিজক দিলে নহ'ব বা ডাইৰেক্টৰজনকো দিলে নহ'ব গোটেই টিমটো আমাৰ টিম ৱৰ্কটো হৈছে মেইন চব কামতে টিম ৱৰ্ক মেইন তো আমাৰো এনেকৈয়ে হয় ইমান কেইজন মানুহৰ কষ্টৰ ফল আপোনালোকে টিভি স্ক্ৰীণত দেখা পাই আছে তো যেতিয়া আপোনালোকে কাম এটা ভাল পায় তেতিয়া আমি গোটেই টিমটোৱে সাৰ্থক বুলি ভাবোঁ এইজন হৈছে পাৰ্থ আজি আমাৰ কিচেনত বনাই আছে মাটন স্পেচিয়েলি চ' আজি আমি গোটেইবোৰে আমি মাটন খাম আৰু আপোনালোকে কিচেনটো অকণমান ইগন'ৰ কৰিব আপোনালোকে লেতেৰা বুলি ভাবি আছে বাট লেতেৰা নহয় মাংসত পানী দিওঁতে মাংসৰ পৰা পানী অকণ পৰি গৈছিলে চ' এইকাৰণে আৰু কি হ'ল আমি ঘপককৈ ওলাই আহিলোঁ বাহিৰলৈ কাৰণ তেতিয়া আমাৰ চিন নাছিলে ব'ৰ হৈ আছিলোঁ অলপমান টাইম ইভিনিঙত অকণমান চটপটা কিবা খাব মন যায় ন আমাৰ কেইজনীৰ মানে মন গ'ল আৰু চ' ওচৰতে এখন দোকান আছিলে চানা এনেকুৱা বিক্ৰী কৰে তো আমি কেইজনী খাব আহিলোঁ মানে গীতা বা স্নিগ্ধা মই কফি উইথ চানা চ' ৰাজীৱ দাও আমাক জইন কৰিলে আহি এয়া কি খাব এইটো খুলি দিওঁ নেকি এইটো ইয়াতে খুলি লওঁ ন এইটো আৰু বেলেগ মিঠাইটো নাখাওঁ মই এইটো খুলি লওঁচোন মিঠা আমি ভাঙি ভাঙি খাইছোঁ ভালেই কিন্তু মিঠা আছে আৰু এইটো মানে হৈছে চানা এইটো কিন্তু আমি তাত বহিলত খালে ভাল লাগিলেহেঁতেন ন এইটো ইয়াত খুলিলে চ' এয়া হৈছে মোৰ এতিয়া চিনটোৰ গেটআপ
মই নাজানো মোৰ মুখখন কিয় ইমান ৰঙা ৰঙা দেখি আছিল, তাকে কৈ আছিলোঁ ইমান ৰঙা ৰঙা দেখিছে। এইটো চিনত আমি আছোঁ, আমি 4জনী। আৰু মোৰ হাঁহিটো আৰু কিনো ক'ম, মোৰ হাঁহিটো আগতে ওলায়। চিন এটা কৰাৰ পিছত মই নিজৰ একশ্যন দেখি মই নিজে হাঁহো যে কি কৰিলোঁ। তেনেকৈ হাঁহি ধেমালিকৈ আমি কামবোৰ কৰি থাকোঁ। চ' ফাইনেলি মোৰ আজিলৈ হৈ গ'ল পেকআপ। মই এতিয়া ঘৰলৈ নাযাওঁ মই মানে এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। বেছি টাইম নাই হোৱা, 8টামান বাজিছে, আজি সোনকালে হ'ল বাৰু। ক'লৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। মানে মোৰ লাইফৰ এজনী বিশেষ বুলি ক'ব লাগিব, মোৰ ফ্ৰেণ্ড এজনী। তাই আজি ফোন কৰিছে, নাই আজি লগ কৰিব লাগিব, আমি বহুত দিন লগ পোৱা নাই। কামৰ মাজতনো এনেকৈ কাম কৰি থাকিলে ক'ত লগ পোৱা যায়। চ' যেতিয়াই সময় পোৱা যায়, যেতিয়াই মন হয় তেতিয়াই চোন মানে। চ' আজি লগ কৰিম, ব'লক ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। নামি জাষ্ট আহিছোঁ মই এতিয়া, দেখাই আছোঁ 11 এভিনিউ জনকপুৰত আছে, খুব ফেমাছ। আৰু মই ভাল পাওঁ ইয়াত কফি হওক বা চব বস্তুৱে বহুত টেষ্টি হয়। মই ইয়াতে ব্ৰেকফাষ্ট কৰিবলৈ মাজে মাজে কেতিয়াবা আৰু এইটো কাটচিত আৰু এনেও ব্ৰেকফাষ্ট কৰিবলৈ আহিব। মই লাঞ্চত ইয়াতে ব্ৰেকফাষ্টটো কৰোঁ, মই ভাল পাওঁ। মেইনলি ইয়াৰ কফি, মই কফি বহুত খাওঁ, বাট মই বহুতখিনি কফি খাইছোঁ। ইয়াৰ কফিটো মই বেটাৰ পাওঁ, বহুতখিনি ভাল, মানে বহুতেই ভাল। ব'লক। কিন্তু আজি মই কফি নাখালোঁ। মই ভাবিলোঁ কফি খালে অৱস্থা বেয়া হৈ যাব, ৰাতি টোপনি নাহিব। চ' মই গ্ৰীণ টি লৈ ল'লোঁ। আহিতো পোৱা নাই, চ' অকলে গ্ৰীণ টিকেই উপভোগ কৰি আছোঁ আৰু। এয়া এতিয়াহে আহি পালে এইজন। এয়া হৈছে চুমিবা, মোৰ বহুত বছৰ আমি একেলগে আছোঁ, ফ্ৰেণ্ডশ্বিপ আমাৰ মানে। এয়া হৈছে তেখেতৰ হাজবেণ্ড গৌতম দা। আৰু আমাৰ কাকলিজনী, কিনো ক'ম আৰু। তো আমি লৈ ল'লোঁ চিকেন উইংছ, আধা খালোঁ বাৰু আগতে। তাইক মই জবৰদস্তি মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিলোঁ। তাইৰো এটা চেনেল আছে, আপোনালোকে তাইৰো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। ৰুদ্ৰাণীজ ট্ৰেভেল এণ্ড মোৰ বুলি আছে। তো আমি যেতিয়া লগ পাওঁ এনেকুৱা পাগলামি আমাৰ হৈ থাকে। ফটোটো নকওঁ, ভিডিঅ' যা তা আমি কৰি থাকোঁ। এয়া ব্লগাৰ, চব ব্লগাৰ, য়েছ চব ব্লগাৰ লগ লাগিছে। এয়া আছে বিজি মেন, বহুত মহা বিজি। আহি পেলাই কি women for? Oh my god. Oh, এটা নতুন চেনেল আছে, কি নাম কৈ Ritradis Travel and More. Please subscribe. সঁচাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাইৰো। বেছি এজনী বহুত ভিক্ষা খুজি আছে। Yes, সঁচাকৈ একদম সঁচা কথা। জুলুজ ব্লগ নিউ ইউটিউব চেনেল হয়, চবেই ছাবস্ক্ৰাইব কৰিব আৰু প্ৰেছ দা বেল টাং। চ' এতিয়া ৰাতি 10টা বাজিলে আমাৰ লেকচাৰ মাৰোঁতে। তো এতিয়া ফাইনেলি আমি ক'লোঁ যে যাওঁ ব'ল, কাইলৈ মোৰো কাম আছে। চ' এনেকৈ আমি ওলালোঁ। আৰু তাই ডেফিনেটলি ব্লগাৰ হয়নো, কিনো ক'ম আৰু। চাৰিওফালে মোবাইলটো ঘূৰালেহে অলপ ফিলটো আহে ন। এতিয়া তাইক মই জোকাই আছিলোঁ, ল চব ল, একদম মাটিৰ ভিতৰত কি আছে, ফুলডালৰ তলত কি আছে, চব ল। ব্লগাৰ সঁচাকৈ নতুন ব্লগাৰ হ'লে আৰু জমনি হয় মানে। মই নিজে ফিল কৰি আছোঁ এই বস্তুটো। চ' বাৰু আমি ইয়াৰ পৰা ওলালোঁ। এতিয়া আমি ওলাওঁ ইয়াৰ পৰা, এতিয়া নিজৰ ঘৰে যাওঁ। বহুত ৰাতি হ'ল, 10:30মান বাজিলে। ৰাতিপুৱা উঠি আৰু জানেই নহয়, দৌৰিব লাগিব কামলৈ। এয়া উল্টাই মোক লগ কৰি আছে। বাৰু দিয়ক, লগ পাই আছোঁ।
ট্ৰেইনত উঠিলোঁ এতিয়া মোক থ'বলৈ যাব গৌতম দাত থ'ব যাবনে মোক ৰাস্তাত দলিয়াই নেপেলাবা মোক ডাষ্টবিন থাপৰ খাবি ডাষ্টবিনৰ কাষত এৰি থৈ বোলা বাবা জবৰদস্তি এয়ালি থৈ দিম তাইক ऐसा क्यों करते हो মিনাল এই 6 মাইলৰ ডাষ্টবিনৰ ওচৰত এয়ালি থৈ আছে তাইজনী লৈ যাবা বুলি এয়া হৈছে মানুহ একো দেখা মই ভাবিছো মলা কিবা এটা দেখাইছে মই কৈছো দেই লাইটটো দি দিছো ৰ দেখা পাইছে এতিয়া মই ভাবিছো জুনুক যে 6 মাইলৰ নহলে পাঞ্জাৱী ডাষ্টবিনত এয়ালি থৈ যাওঁ চাওক মিনালক ফোন কৰি দিম গাইজনী লৈ যাবা বুলি এয়ালি থৈ আছে ধ্বংসময় সেয়াই হৈছে ফ্ৰেণ্ডৰ মাজত যা এটা কথা সঁচাকৈ আমাৰ লগ পালে এনেকুৱা পাগলামি বহুত হয় চ' আজি এইটো কথা আমি ডিছকাছ কৰি আছিলোঁ যে আমি আৰু দুদিন পিছত কি অৱস্থা আমি লগেই নাপাওঁ আজিকালি তাইও বহুত ব্যস্ত হৈ থাকে ময়ো বহুত ব্যস্ত হৈ থাকোঁ সময় সঁচাকৈ কিমান সলনি হৈ যায় ন মই তাকে তাইক কৈ আছিলোঁ তাই বহুত চেণ্টি ফালি আছিল মানে আমাৰ লৈ আৰু পিছত কি হ'ব তোৰ বিয়া হ'ব মোৰ ল'ৰা ছোৱালী হ'ব তাৰপাছত সঁচাকৈ ন জীৱন কেনেকৈ চেঞ্জ হয় সময় কিমান চেঞ্জ হয় কিন্তু যিমানেই চেঞ্জ নহওক কিয় জীৱনত টাইম আপুনি সকলোৱে ব্যস্ত হ'ব কিন্তু এটা কথা মই কওঁ জীৱনত বন্ধু বোলা শব্দটো বা সেই বন্ধুজন বহুত বেছি ইম্পৰ্টেণ্ট গতিকে যেতিয়াই আপোনালোকে সময় পায় যিমানে ব্যস্ত নাথাকক কিয় লগ হওক আপোনালোকে মেমৰিজ ক্ৰিয়েট কৰক জীৱনত বন্ধু শব্দটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট কেতিয়াও নাপাহৰিব বাই বাই আকৌ লগ পাম বাই 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 মই নিজকে নিজে বাই বাই দি আছোঁ নেকি কেনেবাকে চলো বাই 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 গুড নাইট বাই বাই আহি গ'লোঁ আকৌ লিফ্টত চ' লিফ্টতে ব্লগটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া লিফ্টতে ব্লগটো শেষ কৰা টাইপ হৈছে বাট ইয়াতে কৰোঁ তো কেনেকুৱা পালে আজি দিনটো মোৰ লগত আপোনালোকে জনাব ভাল বেয়া গোটেইখিনি তো থেংক ইউ ছ' মাছ আপোনালোকে এতিয়ালৈকে ভিডিঅ'কেইটা চাই আছে মই আহি পালোঁ ফ্ল'ৰ এক ছেকেণ্ড পাই গ'লোঁ চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোন নতুন মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জানো এইটো টিপিকেল লাইন হয় বাৰু সকলোৱে কয় বাট কিনো ক'ম আপোনালোকে যদি ভাল পাইছে বা এনেকুৱা ডেইলি ব্লগ কিছুমান যদি মই দি থকাটো আপোনালোকে বিচাৰিছে বা কেনেকুৱা আৰু আপোনালোকে যদি কমেণ্ট কৰিব পাৰে যে এনেকুৱা কিছুমান কণ্টেণ্ট বনাওক বা ট্ৰেভেলৰ হওক বা ফুড ব্লগ বা যেনেকুৱাই হওক আপোনালোকেও যদি কিবা ৰেকমেণ্ড কৰিব পাৰে আপুনি কৰিবচোন মই সেইটো ডেফিনেটলি ট্ৰাই কৰিম থেংক ইউ ছ' মাছ আজিলৈ গুড নাইট বাই বাই ভালকৈ থাকক আনন্দত থাকক সুখত থাকক আৰু ছেফলি থাকক বাই বাই